আমি সৌদ অসম আদিবাসী ছাত্ৰ সন্থা গোটেই অসমৰ আদিবাসীসকলক আমি প্ৰতিনিধিত্ব কৰিছোঁ। আমি অসমৰ ভূমিপুত্ৰ, আমি বিটিআৰৰ ভূমিপুত্ৰ। কিন্তু আমাৰ যিবিলাক ন্যায্য প্ৰাপ্য দাবী, আমি যিখিনি পাব লাগিছিল গোটেই আমাৰ অধিকাৰৰ পৰা আমি বঞ্চিত হৈ আছোঁ আৰু তাৰ বাবে আমি এই সংগ্ৰাম কৰিব লগা হৈছে। আৰু আমাৰ যিবিলাক দাবী, এইবিলাক ন্যায্য দাবী, কাৰণ এই দাবীবোৰ এইটো অকল মানে এনে আমি দাবী কৰিছোঁ তেনেকৈ নহয়। এইবিলাক দাবী ৰাজনীতি দাবী আৰু চৰকাৰে ৰাজনীতিভাৱে এইটো সমাধান কৰিব লাগিব। আমাৰ জনজাতিকৰণ কৰাটো যিখিনি এটা জনগোষ্ঠী, এটা জাতিক যে জনজাতি হ'বলৈ যিখিনি ক্ৰাইটেৰিয়া লাগে, যিখিনি বৈশিষ্ট্য লাগে, সেই গোটেই বৈশিষ্ট্য আদিবাসীসকলৰ আছে। কিন্তু অসমৰ আদিবাসীসকলক ৰাজনীতিভাৱে তেখেতসকলক দমন কৰা হৈছে, তেখেতসকলক ৰাজনীতিক ষড়যন্ত্ৰভাৱে তেখেতসকলক শোষণ কৰা হৈছে। আৰু তাৰ বাবে আমি চৰকাৰক দাবী জনাব খুজিছোঁ, বিজেপি চৰকাৰক আপোনালোকৰ জৰিয়তে পোনপটীয়া সুধিব খুজিছোঁ যে বিজেপি চৰকাৰে আমাক জনজাতিকৰণ কৰিবনে নাই। কাৰণ বিজেপি চৰকাৰক আমি চালোঁ, দুটা টাৰ্মছ এতিয়া তেখেতসকলৰ চলি আছে। ইয়াৰ আগতে জুৱেল ওৰাং আছিল কেন্দ্ৰীয় ট্ৰাইবেল মিনিষ্টাৰ আৰু এতিয়া আছে অৰ্জুন মুণ্ডা। তেখেতসকলে ওৰাং জাতিক প্ৰতিনিধিত্ব কৰিছিল, মুণ্ডা জাতিক প্ৰতিনিধিত্ব কৰিছে এতিয়া অৰ্জুন মুণ্ডাই। আৰু তেখেতসকলৰ একে বংগৰ মানুহ আমি ওৰাং, মুণ্ডা, চান্তালসকল। তেখেতসকলে ট্ৰাইবেল মিনিষ্টাৰ হ'ব পাৰিছে আৰু একে গোষ্ঠীৰ মানুহ আমাক অসমত জনজাতিকৰণ কৰা নাই, আমাক ট্ৰাইবেল বুলি ঘোষণা কৰা নাই। আৰু বিজেপি চৰকাৰে কৈছিল যে তেখেতসকলে চৰকাৰ গঠন কৰাৰ লগে লগে তেখেতসকলে আমাক জনজাতিকৰণ কৰিব। কিন্তু আপোনালোকৰ জৰিয়তে একদম চিধা প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে চিফ মিনিষ্টাৰ ডাঙৰীয়া, আপুনি অসমৰ আদিবাসীসকলক জনজাতিকৰণ কৰিবনে নাই? যদি কৰে 2024 ইলেকশ্যনৰ আগে এতিয়া যিটো উইণ্টাৰ ছেশ্যন হ'ব, পাৰ্লিমেণ্ট বহিব, আদিবাসীসকলৰ জনজাতিকৰণ কৰা বিলটো পাছ কৰিব লাগে। আৰু যদি নকৰে অসমৰ বিজেপি চৰকাৰে, সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খোলাখুলিকৈ ক'ব লাগে যে বিজেপি চৰকাৰে আদিবাসীসকলক জনজাতিকৰণ নকৰিব বুলি। আৰু তেতিয়া আমি যি গণতান্ত্ৰিক ব্যৱস্থা ল'ব লাগে সেইখিনি সৌদ অসম আদিবাসী ছাত্ৰ সন্থা আছাই সেই গণতান্ত্ৰিক ব্যৱস্থা ল'ব। প্ৰত্যেকবাৰ নিৰ্বাচনৰ সময়ত আদিবাসীসকলক জনজাতিকৰণ কৰাৰ কাৰণে আশ্বাস দিয়ে, কিন্তু কাম নকৰে। এই ক্ষেত্ৰত মানে কি ধৰণৰ মন্তব্য? জনজাতিকৰণ কৰাটো যিহেতু আমাৰ সকলোতকৈ ডাঙৰ সমস্যা, আৰু এই সমস্যা লৈ যিমান ৰাজনীতিক দল আছে, কংগ্ৰেছৰ সময়ত তেখেতসকলে আমাক ষড়যন্ত্ৰ কৰি আমাক বঞ্চিত কৰিলে, আৰু বিজেপি এইটো ললিপপ হিচাপে ব্যৱহাৰ কৰি আছে। তেখেতসকলে প্ৰতিশ্ৰুতি দিব জনজাতিকৰণ কৰি দিম বুলি, আৰু ইলেকশ্যন পাৰ হ'ব, তাৰপাছত আমাক এই জনজাতিকৰণৰ পৰা বঞ্চিত কৰি ৰাখিব। তাৰ বাবে পোনপটীয়া সুধিছোঁ যে তেখেত ৰাজনীতিক দলসকলে, বিশেষকৈ বিজেপি, অকল আমাক ভোট লোৱাৰ বাবে, তেখেতসকলে জানে আদিবাসীৰ সকলোতকৈ ডাঙৰ সমস্যাটো হৈছে জনজাতিকৰণ কৰা, এছটিকৰণ কৰা। আৰু গতিকে অকল ভোট লোৱাৰ বাবে এইটো মানে আমাৰ মাজত তেখেতসকলে ললিপপ নিচিনা দেখাই থাকে আৰু আমাৰ ভোটবোৰ লৈ থাকে। কিন্তু এতিয়া আমি সচেতন হৈছোঁ, সৌদ অসম আদিবাসী ছাত্ৰ সন্থা দায়িত্ব সহকাৰে কৈছোঁ যে যদি 2024 ইলেকশ্যনৰ আগে নহয়, তেতিয়াহ'লে 2026 চনত অসমত আমি এটা নতুন চৰকাৰ দেখিবলৈ পাম। লগে ল'ব খুজিছোঁ, ফেৰেংগা ডাঙৰীয়াক আহ্বান জনাব খুজিছোঁ যে তেখেতসকলক এই যে আদিবাসী গাঁওবোৰত, বিটিআৰ অঞ্চলত, চিৰাং জিলা, কোকৰাঝাৰ জিলা, বাক্সা জিলা, ওদালগুৰি জিলাত তেখেতসকলে যি নটিছবিলাক দি আছে, মানে আমাক এনক্ৰ'চাৰ হিচাপে বা আমাক ফৰেষ্ট জংঘলত বা বন অঞ্চলত সোমাইছে বুলি, সেইবিলাক তেখেতসকলে বন্ধ কৰিব লাগে। যদি আদিবাসীসকল হৈছে প্ৰকৃতিৰ সন্তান, ভূমিপুত্ৰ, তেখেতসকলে প্ৰকৃতিক পূজা কৰে। আমি কোনো জংঘল ধ্বংস নকৰোঁ, কিন্তু আমাৰ মাটিৰ অধিকাৰ আমাক লাগে। আৰু এই মাটিৰ অধিকাৰ ল'বৰ বাবে চৰকাৰে যদি বিচাৰে, বিটিআৰ চৰকাৰে, ফেৰেংগা যদি বিচাৰে, যদি প্ৰমোদ বড়ো ডাঙৰীয়া যদি বিচাৰে, আমি সহযোগ কৰিম। আৰু মাটিৰ সমস্যা, ফৰেষ্ট অঞ্চলৰ
মাটিৰ সমস্যা কিভাৱে সমাধান কৰিব লাগে সেইখিনি আমি উভয় পক্ষই আলোচনা কৰি একটা সমাধানৰ সূত্ৰপাত আমি ওলাবলৈ চেষ্টা কৰিম। কিন্তু সেইটো নকৰি প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন BTR চৰকাৰ, ফেৰেংগা ডাঙৰীয়া মানে যেনে তেনে তেখেতসকলে আমাক নোটিছবোৰ পঠাই আছে আৰু আমাক এটা বিভ্ৰান্তিৰ সৃষ্টি কৰি আছে, এটা আতংকময় সৃষ্টি কৰি আছে, যিটো আমি বিচাৰিছোঁ যে তেনেকুৱা আতংকময় পৰিৱেশ যাতে ফেৰেংগা ডাঙৰীয়া সৃষ্টি নকৰে। কিবা যদি সমাধানৰ সূত্ৰ লাগে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা সদায় প্ৰস্তুত থাকিব।